Friends, welcome to my channel Amarangghar. বহুত দিন মই ইন্ট্রো দিয়াই নাছিলো আজি দিছো বাৰু কিন্তু কথাটো এনে ধৰণে তাৰমানে আজি ভিডিওটোত মই এটা ৰেচিপি দেখাম আৰু এইবাৰ ৰেচিপিটো তাৰমানে মই নবনাও এই ৰেচিপিটো বনাইছে আপোনাৰ মোৰ বাইদেউ থাকে আপোনাৰ কৰ্মসূত্ৰে হায়দৰাবাদত তেখেতে বনাইছে বৰ ধুনীয়া এটা ৰেচিপি বনাইছে আৰু আচৰিত কথা যে এই ৰেচিপিটো মই আজিলৈ শুনা নাই হয়তো আজিলৈ আপোনাকো বহুতে শুনা নাই এই আইটেমটোৰ নাম আপোনাৰ ৰোজা বুলি কয় আৰু যেটো আপোনাৰ পিজ্জা দৰে হয় আৰু সাধাৰণতে আমি পিজ্জা আমি বাহিৰত গৈ কিনে আমি পিজ্জা খাওঁ বহুতে খাওঁ বহুত টকা খৰচা কৰিব লাগে কিন্তু আমি ঘৰতে যদি পাৰো এই পিজ্জাটো বনাব পাৰো এটো আপোনাৰ ৰোজা বুলি কয় চাব আৰু বনোৱাৰ প্ৰসেসটো একদম সিম্পল হয় মই ইয়াতে অলপমান কৈ কিনে ভয়েস ওভাৰ দি কিনে মই কেনেকে বস্তুখিনি বনাই মই গুটেখিনি ধুনিয়াকে ক'ব চেষ্টা কৰিছো কিন্তু তাৰ মাজত যদি কিবা ভুলভ্ৰান্তি হৈছে মোক একদম সৰি আপোনালোকৰ পৰা খুজিছো তে আপোনালোকে আইটেমটো চাওক আৰু কেনেকুৱা পায় আপোনালোকে ক'ব আৰু বনাবলৈ ট্ৰাই কৰিব আৰু লকডাউনৰ সময়ত বহুতে বিভিন্ন ধৰণৰ আইটেম বা নিজৰ ৰুচিবিলাক বনাই আছে এইবাৰ এই আইটেমটো আপোনালোকে এবাৰ বনাই চাব ট্ৰাই কৰিব আৰু কেনেকুৱা পায় কমেন্ট কৰি জনাব তে আপোনালোকে ভিডিওটো উপভোগ কৰক আৰু ওৱান সেকেন্ড মোৰ বালৈ এবাৰ থ্যাংক ইউ জনাইছো চাওক এই ৰোজা বনাবৰ কাৰণে আপোনাক লাগিব কটা পিয়াজ সৰুকে কুটি ল'ব তাৰ পিছত আপোনাক লাগিব আপোনাৰ ক্যাপসিকাম আপোনাৰ ৰুকা পনীৰ আপোনাৰ চীজ অলপমান গোলমৰিচ আৰু অলপমান ৰিফাইন তেল টেবলক আমি এই ৰোজা কেনেকেনো বনাই আমি চাই লওঁ এবাৰ চাওক প্ৰথমতে আপুনি অলপ এটা কেৰাহীত অলপমান ৰিফাইন তেল দি কিনে অলপমান গৰম কৰি ল'ব গৰম কৰি লৈ যোৱাৰ পিছত আপোনাৰ তাতে আপোনাৰ যিবিলাক কুটি থোৱা পিয়াজ আছিল সেই পিয়াজখিনি ঢালিব আৰু লগত আপোনাৰ যিখিনি আপোনাৰ ক্যাপসিকাম আছিল সৰুকে কুটি থোৱা ক্যাপসিকাম এইখিনি ভালদৰে আপুনি মিলাই ল'ব আৰু অলপমান সময় আপুনি লৰাই ল'ব আৰু এটা কথা কওঁ এই মছলাখিনি জাস্ট আপোনাৰ হোৱাৰ আগেগে যদি আপুনি অলপমান টেঙা টাইপৰ ফ্লেভাৰটো যদি পছন্দ কৰে তেতিয়া হলে আপুনি 1 চামুচ বা 2 চামুচ ভিনেগাৰ দিব পাৰে এটো আপোনাৰ ওপৰত কথা যে আপুনি টেঙা খায় নে কি খায় কিন্তু আপুনি যদি বিচাৰে তে হেতু ফ্লেভাৰটোৰ কাৰণে টেঙা ফ্লেভাৰৰ কাৰণে অলপমান আপোনাৰ ভিনেগাৰ দি ল'ব পাৰে 1 চামুচ বা 2 চামুচ তে দেখা পাইছে আপোনালোকে ধুনীয়াকে লৰাই আছে অলপমান লৰাৰ পিছত যেতি আপোনাৰ ব্ৰাউনিশ টাইপৰ এটা আপোনাৰ কালাৰ আহি যাব এয়া দেখা পাইছে এই ৰংটো অলপমান হৈছে ব্ৰাউন টাইপৰ এইখিনি হোৱাৰ পিছত আপুনি এই মছলাখিনি কেৰাহীৰ পৰা উলাই কিনে সাইডত ৰাখি থব তাৰ পিছত আমি বনাব লাগিব আপোনাৰ ৰুটিখন যত আপোনাৰ এই মছলাটো আপোনাৰ ভিতৰত সোমাই দিয়া যাব এয়া দেখা পাইছে আপোনালোকে এই ৰুটিখন বেলা আছে তাৰ পিছত ইয়াৰ লগত আৰু এখন ৰুটি এখন থাকিব যিখনৰ ৰুটিৰ ভিতৰত আপোনাৰ এই গুটেই মছলা ফ্লেভাৰটো দিয়া যাব আৰু এই মছলাত আমি কি বস্তু দিম আপুনি চাই লব ভালদৰে এয়া চাওক ৰুটিৰ ওপৰত আপোনাৰ প্ৰথমতে অলপমান ৰিফাইন তেল দিয়া হৈছে এই ৰিফাইন তেল দি আপুনি ভালদৰে ৰুটিখনত ভালদৰে মিলাই ল'ব আপোনাৰ সমুখৰ ভাগো বা পিছ ভাগো বহুত সাইড আপুনি ধুনিয়াকে ৰিফাইন তেল দি আপুনি লগাই ল'ব যি সাধাৰণতে আপোনালোকে ধৰক আপুনি অলপমান ৰিফাইন তেল দি যদি ৰুটি এনেকে খায় এই ধৰণে আৰু বহুত সাইড ধুনিয়াকে লগাই ল'ব আৰু এখন যিখন ৰুটি থাকে দুখন ৰুটিতে আপুনি হিচাপ মতে আপুনি ধুনিয়াকে তেল লগাই ল'ব লগাওৱাৰ পিছত যেতিয়া আপুনি দেখা পাইছে যে ৰুটিখন আপোনাৰ হৈ গৈছে তাৰ পিছত আপোনাৰ যিটো মছলা যিখিনি আপোনাৰ ইতিমধ্যে আপোনাৰ পেনখনত থোৱা আছে সেই মছলাখিনি ইয়াতে আপুনি মিলাই ল'ব লাগিব তে চাই থাকক কেনেকুৱা ধৰণৰ কি কৰে এছক আমি ৰুটিত আমি এতিয়া মছলাখিনি ঢালি দিম ধুনিয়াকে মছলাখিনি ঢালাৰ লগে আমি যি বাকিখিনি বস্তু আছে সেইখিনি ইয়াতে দিম আৰু এটো বনোৱাটো একদম সিম্পল হয় পন্তে মই বহুত টান ভাবিছিলো একদম ইজি হয় আৰু খাবলৈ বহুত টেস্টি হয় এছক এই মছলাৰ মাজত আপোনাৰ দিয়া গৈছে আপোনাৰ পনীৰ যিখিনি কুটা পনীৰ আছিল সেই পনীৰখিনি ইয়াতে দিয়া গৈছে ইয়াৰ কাৰণো আছে কাৰণ আমাৰ ইনগ্ৰেডিয়েন্টছত আছিল আপোনাৰ চীজ এই চীজখিনি আপোনাৰ চাওক ভালদৰে চাওক এই চীজখিনি আপোনাৰ সাইডে দিয়া গৈছে ইয়াৰ কাৰণো আছে কাৰণ চীজটো আপোনাৰ যেতিয়া মেল্ট হলে এই বস্তুটো আপোনাৰ আঠাৰ দৰে বস্তুটো লাগি যাব তাৰ মানে আপোনাৰ আনখন যিখন ৰুটি আছে এই ৰুটিখনৰ মাজত যেতিয়া বস্তুটো সাইডে দিয়া যায় তেতিয়া ধুনিয়াকে প্ৰেছ কৰাৰ পিছত ধুনিয়াকে জাপ খাই যায় তে হেতু এটা কাৰণ আপুনি এটো বনালে ডিশ হেতু মনত ৰাখিব যে চীজ কিনি আপুনি সাইডে দিব এতিয়া আমি আনখন ৰুটি আনিলো আৰু ইয়াতে এই দুখন ৰুটি ধুনিয়াকে মিলাই ললো অলপমান ধুনিয়াকে আপুনি প্ৰেছ কৰি ল'ব
প্ৰেছ কৰি লৈ যোৱাৰ পিছত অলপ সময় আপুনি গৰম হ'ব দিব তাৰপিছত বাস আপোনাৰ এই কামটো হৈ গ'ল আৰু খাব পৰা হ'বই আৰু বেছি সময় নাই চাই থাকক এয়া চাওক চিজখিনি ধুনীয়াকৈ মেল্ট হৈ গৈছে আৰু ধুনীয়াকৈ লাগি গৈছে চাওক আপোনাৰ ৰোজা ৰেডি হৈ গৈছে এতিয়া জাস্ট আপোনাৰ পিজ্জাত যেনেকৈ আপোনাৰ স্লাইচ কৰে ঠিক তেনেদৰে আপুনি স্লাইচ কৰি ল'ব আৰু ঘৰতে আপোনাৰ বনোৱা হৈ গ'ল আপোনাৰ পিজ্জা হোটেলত ইমান টকা ভৰি কিনে আপুনি খাব নালাগে ঘৰতে ধুনীয়াকৈ বনাই ল'ব পাৰে বৰ এটা বস্তু নালাগে সামান্য ইনগ্ৰেডিয়েণ্টছ লাগে ধুনীয়াকৈ বনাই খাব পাৰে আৰু খাই আপোনালোকে ক'ব কেনেকুৱা পালে আপোনাক এটা নতুন ডিছ বনালোঁ আপোনালোকৰ কাৰণে একচুৱেলি মোৰ এইটো বাইদেৱে বনাইছিলে বাইদেউক মই বহুত থেংকফুল হয় কাৰণ তেখেতে ধুনীয়াকৈ আমাক এই আইটেমটো বনাই দেখাইছে আৰু আপোনালোকে প্লিজ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে এবাৰ বনাই কিনে মোক কমেণ্ট কৰিব তে এই চাওক ধুনীয়া লাগিছে থেংক ইউ বাই বাই